নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰাইটিং ফিভাৰ ইউটিউব চেনেললৈ। আজি আমি জানিম ভাৰতৰ 5টা ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে। এই ফেক্টকেইটাৰ বিষয়ে জানি হয়তো আপুনিও আচৰিত হ'ব। ফেক্ট নাম্বাৰ 1, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পোষ্টেল নেটৱৰ্কটো আছে ভাৰতত, য'ত প্ৰায় 1,55,015টা পোষ্ট অফিচ আছে আৰু ইয়াৰ প্ৰতিটো পোষ্ট অফিচে প্ৰায় 7,175জন মানুহক চাৰ্ভ কৰে। ফেক্ট নাম্বাৰ 2, আপোনালোকে হয়তো জানে যে ভাৰতত কুম্ভ মেলা পতা হয় আৰু আপোনালোকে জানি আচৰিত হ'ব এই কুম্ভ মেলাত ইমানেই বেছি মানুহ গোট খায় যে ইয়াক স্পেচৰ পৰা ভিজিবল হয়। 2011 চনত কুম্ভ মেলাত প্ৰায় 75 মিলিয়ন মানুহ গোট খাইছিলে আৰু এই গেডাৰিংটো স্পেচৰ পৰা দেখা পোৱা গৈছিলে। ফেক্ট নাম্বাৰ 3, আপোনালোকে জানি আচৰিত হ'ব যে বিশ্বৰ আটাইতকৈ ৱেটেষ্ট ঠাইখন আমাৰ ভাৰততে আছে। সেয়া ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় মৌচিনৰাম। 1861 চনত এই অঞ্চলটোত সবাতোতকৈ বেছি বৰষুণ হোৱা দেখা পোৱা গৈছিল। ফেক্ট নম্বৰ 4, আটাইতকৈ ওখৰ ক্ৰিকেট গ্ৰাউণ্ডখন আছে ভাৰতত আৰু এই ক্ৰিকেট গ্ৰাউণ্ডখনৰ নাম হৈছে চেইল ক্ৰিকেট গ্ৰাউণ্ড, যিখন আছে হিমাচল প্ৰদেশত। এই ক্ৰিকেট গ্ৰাউণ্ডখন সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 2444 মিটাৰ উচ্চতাত আছে। এই ক্ৰিকেট ফিল্ডখন প্ৰস্তুত কৰা হৈছিলে 1893 চনত। ফেক্ট নাম্বাৰ 5, শ্বেম্পু। আমি যে মূৰত শ্বেম্পু কৰোঁ সেই কনচেপ্টটো আহিছে ইণ্ডিয়াৰ পৰা আৰু শ্বেম্পুৰ ৱৰ্ডটো হৈছে এটা সংস্কৃত ৱৰ্ড। শ্বেম্পু অৰ্থ হৈছে মেছেজ অৰ্থাৎ বাৰ্তা। হয়তো আপোনালোকে এইকেইটা ফেক্টৰ বহুতকেইটা জানে, যদিও নাজানে তথাপিতো এতিয়া চাই হয়তো গম পালে। গতিকে এনেকুৱা ধৰণৰ নতুন নতুন জ্ঞানেৰে আমি আপোনালোকে লৈ আহিম কিছুমান ইণ্টাৰেষ্টিং ফেক্ট। তাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আমাৰ যিটো ৱেবছাইট আছে www.writingfever.com, এই ৱেবছাইটত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত গেষ্ট পোষ্ট ফেচিলিটিত আপোনালোকে আপোনালোকৰ নিজৰ লেখাসমূহ যেনেকুৱা ধৰণৰ লেখাই নহওক, কবিতা, আৰ্টিকল, ব্লগ, ষ্টৰিজ, সকলোবিলাক ধৰণৰ বস্তু আপোনালোকে তাত আপলোড কৰিব পাৰিব আৰু সেয়া অট'মেটিকেলি তাত পাব্লিছ হৈ যাব। থেংক ইউ। এণ্ড আৰু এটা কথা, আপোনালোকে ৰাইটিং ফিভাৰটো এজ এ ছ'চিয়েল মিডিয়া প্লেটফৰ্মো ইউজ কৰিব পাৰে, কাৰণ তাতে টাইম লাইন, মেছেজ সকলো ধৰণৰ সুবিধা আছে। ধন্যবাদ। চি ইউ এগেইন। থেংক ইউ।